নমস্কাৰ অসম বিধানসভাৰ বাজেট অধিৱেশন চলি থকাৰ সময়তে আমাৰ এটি সমস্যাৰ বিষয়ে অৱগত কৰিবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ নাজানো ভিডিঅ'টোৰ কথাখিনি সদনত আলোচনা কৰিবলগীয়া বিষয় হয় নহয় তথাপি আশা কৰিম এই কথাখিনি যাতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তথা গৃহমন্ত্ৰী আৰু যদি বিধানসভাৰ সন্মানীয় সদস্যসকলে দেখা পায় তেতিয়াহ'লে ভিডিঅ'টোৰ কথাখিনি আলোচনাৰ বাবে যাতে আমাৰ সদনৰ মজিয়াত উত্থাপন হয় বা আমাৰ এই সমস্যাটো যাতে সমাধান দিব বুলি আশা কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যোৱা বৰ্ষ বিধানসভাৰ বাজেট অধিৱেশনতে এটি সিদ্ধান্ত লৈছিলে তথা এটি ঘোষণা আগবঢ়াইছিলে অসম আৰক্ষীৰ কৰ্মচাৰীসকলে কৰ্মজীৱনৰ ৮টি বৰ্ষ সম্পূৰ্ণ কৰিলে তেওঁলোকে পদোন্নতি লাভ কৰিব আৰু সেই অনুসাৰে আমি অসম আৰক্ষীৰ কৰ্মচাৰীসকলে বহুতেই ৮ বছৰ সম্পূৰ্ণ কৰি পদোন্নতি লাভ কৰিলোঁ এতিয়া সমস্যাটো হৈছে পদোন্নতি লাভ কৰাৰ পিছত যেহেতু আমাৰ দৰমহা বৃদ্ধি হয় আৰু এই দৰমহা বহুতেই তেওঁলোকৰ পদোন্নতি অনুসাৰে লাভ কৰিছে ইতিমধ্যে 19 APBN 23rd APBN আদি বহুতো বেটেলিয়ান বা ডিষ্ট্ৰিক্টে ইতিমধ্যে তেওঁলোকৰ পদোন্নতি অনুসাৰে দৰমহা লাভ কৰিছে কিন্তু তাৰ সমান্তৰালভাৱে 3rd APBN 2nd APBN তিনিচুকীয়া ডিষ্ট্ৰিক্ট ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আদি বহুতো ডিষ্ট্ৰিক্টত কিন্তু পদোন্নতি অনুসাৰে দৰমহা বৃদ্ধি হোৱা নাই গতিকে এই বিষয়টো যে আসলতে পদোন্নতি অনুসাৰে দৰমহা বৃদ্ধি হ'ব লাগে নে নালাগে যদি দৰমহা বৃদ্ধি নহয় তেতিয়াহ'লে যিসকলে দৰমহা লাভ কৰি আছে তেওঁলোকৰো যেহেতু লোকচান হ'ব কাৰণ তেওঁলোকে ইতিমধ্যে এই পদোন্নতি লাভ কৰা এবছৰ হৈ গৈছে আৰু এবছৰৰ দৰমহা যদি বৃদ্ধি হৈ থাকে হঠাৎ যদি সেই পদোন্নতি অনুসাৰে দৰমহা বৃদ্ধি নহয় তেতিয়াহ'লে তেওঁলোকৰ কৰ্তন কৰি দিয়া হ'ব আৰু যদি দৰমহা বৃদ্ধি হয় তেতিয়াহ'লে আমি লোকচানত ভুগি আছোঁ আজি এবছৰ দিন পাৰ হৈ গ'ল আমাৰ পদোন্নতি লাভ কৰা কিন্তু পদোন্নতি অনুসাৰে আমি দৰমহা লাভ কৰা নাই সেইফালৰ পৰা আমি এটা বৃহৎ লোকচানৰ সন্মুখীন হৈছোঁ বা বৃহৎ যেন লোকচান হৈছে তেনে অনুভৱ হৈছে গতিকে আমাৰ গৃহমন্ত্ৰী মহোদয়ক বা সংশ্লিষ্ট আমাৰ বিভাগৰ মুৰব্বীসকলক আমি অনুৰোধ জনাইছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে যাতে আপোনালোকে এই বিষয়টো যাতে এবাৰ গুৰুত্ব দিয়ে বা কথাটো পৰ্যালোচনা কৰে যে আমাৰ পদোন্নতি অসম আৰক্ষী কৰ্মচাৰীসকলক যিটো পদোন্নতি দিয়া হৈছিলে সেই পদোন্নতিটোৰ অনুসাৰে আচলতে দৰমহা বৃদ্ধি হ'ব নে নহয় ইতিমধ্যে এই কথাটো বিভিন্ন পাকে প্ৰকাৰে জনোৱা হৈছে মাননীয় পূৰ্বৰ DGP মহোদয়কো এই বিষয়টো আমি মেছেজ যোগে জনাইছিলোঁ তেওঁ কথাটো বিচাৰ কৰিম বুলিও জনাইছিলে কিন্তু এতিয়াও এই বিষয়টো আচলতে বিচাৰ হোৱা নাই বা এই কথাটোৰ সমস্যাটো সমাধান হোৱা নাই আমাৰ বহুতো আৰক্ষীৰ কৰ্মচাৰীয়ে এই সমস্যাটোত পৰি আছে যে চিন্তিত হৈ আছে যে আগন্তুক সময়ত কি হ'ব আমাৰ দৰমহাটো পদোন্নতি অনুসাৰে বৃদ্ধি হ'ব নে আমি যিসকলে লাভ কৰি আছোঁ লাভ কৰি থকাসকলেও চিন্তিত হৈ আছে যে তেওঁলোকৰ দৰমহাটো আকৌ কৰ্তন কৰি দিব নেকি যিটো অনুসাৰে লাভ কৰি আছে গতিকে আশা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা আমাৰ যিসকল সংশ্লিষ্ট এই বিভাগৰ সৈতে জড়িত তেওঁলোকে যাতে এই ভিডিঅ'টো যদি পায় তেনেহ'লে কথাখিনি এবাৰ যাতে বিচাৰ কৰে বা আমাৰ এই সমস্যাটো সমাধান কৰে লগতে মই এই ভিডিঅ'টো আমাৰ আৰক্ষী বিভাগৰ কৰ্মচাৰীসকলক যিসকলে এই সমস্যাটোত ভুগি আছে যিসকল ইয়াৰ এই সমস্যাটোৰ সমাধান বিচাৰে তেওঁলোকে যাতে ভিডিঅ'টো প্ৰচাৰ কৰি দিব যাতে আমাৰ সংশ্লিষ্ট পক্ষলৈকে এই ভিডিঅ'টো পাইগৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা গৃহমন্ত্ৰী মহোদয় পালে নিশ্চয়কৈ যদি দেখা পায় বা গম পায় নিশ্চয়কৈ এই বিষয়টো সমাধান দিব বুলি আমি আশা কৰিছোঁ হয়তো আমাৰ কোনোবাখিনিত ভুল ত্ৰুটি হৈ যাব পাৰে কিন্তু আমি যিহেতু এই সমস্যাটোত ভুগি আছোঁ বা ইয়াৰ কোনো ধৰণৰ ফল লাভ কৰা নাই গতিকে আমি শেষত এই সামাজিক মাধ্যম যোগে ভিডিঅ'টো প্ৰস্তুত কৰি আমি অৱগত কৰিছোঁ যাতে এই বিষয়টি আমাৰ এটা সমাধান দিব লাগে ধন্যবাদ